নমস্কাৰ বন্ধু বান্ধৱীসকল মম্পি মাইনা সপোনলৈ পুনৰ স্বাগতম জনাই যোৱাকালি ৰৈ যোৱা মা কল্যাণীৰ যি এক অদ্ভুত ৰহস্য কথা ক'ম বুলি কৈছিলোঁ সেয়া আজি আপোনালোকৰ আগত অৱগত কৰিবলৈ ওলাইছোঁ আহকচোন আমি জানি লওঁ আমাৰ কল্যাণী থানৰ পূজাৰী বৰঠাকুৰ ডাঙৰীয়াৰ মুখেৰে আচলতে মা ক'ৰ পৰা কেনেকৈ আৱিৰ্ভাৱ হৈছিলে ক'ৰ পৰা কেনেকৈ আহিলে আৰু এই থানভাগ কেনেদৰে প্ৰতিষ্ঠা কৰা হৈছিলে সকলোখিনি আমি জনাবলৈ ওলাইছোঁ গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই সকলোখিনি বুজি পাব বুলি আশা ৰাখিলোঁ আহক তেনে আমি পূজাৰীৰ ওচৰলৈ আগবাঢ়ো আমি জুই কল্যাণী থানলৈ আহিছিলোঁ তাৰ প্ৰতিষ্ঠা কেতিয়া হৈছিলে কেনেদৰে হৈছিলে তাৰ কিছু আভাস আমি জানিবৰ বাবে আমাৰ থানৰ পূজাৰী ৰূপম বৰঠাকুৰ তেখেতৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম তেখেতক প্ৰথমতে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ নমস্কাৰ কল্যাণী দেৱালয়ৰ বিষয়ে জানিবলৈ হ'লে আমি এতিয়া এই কল্যাণী দেৱালয় নৱম দশম শতিকামানৰ বুলি যোগিনীতন্ত্ৰ আৰু কালিকা পুৰাণত ইয়াৰ উল্লেখ আছে কল্যাণী দেৱালয় আমাৰ ইয়াত দুখন আছে দুখনৰ এখনো অৰিজিন নহয় আচলতে অৰিজিনখন ব্ৰহ্মপুত্ৰৰ বুকুত যোৱা গ'ল আৰু কল্যাণীৰ ইতিহাস মতে আমাৰ পূৰ্বজসকলে কোৱা মতে দেৱীৰ আমাৰ এটা পৰম্পৰা আছিলে বহাগৰ ৭ তাৰিখৰ পৰা 11 তাৰিখলৈকে দেৱীক পৰিভ্ৰমণ কৰোৱা হয় আমাৰ এই কল্যাণপুৰ অঞ্চল বুলি ক'লে হাৱাজানৰ পৰা বুৰৈলৈকে এই অঞ্চলটোক কল্যাণপুৰ বুলি জনা যায় এই অঞ্চলটোক দোলাত লৈ দেৱীক দোলা কৰি লৈ পেলাই মানে দৰ্শন কৰোৱা হয় মানে পৰিভ্ৰমণ কৰোৱা হয় সেই পৰম্পৰাটো আছিলে গতিকে এই ব্ৰহ্মপুত্ৰৰ বুকত যি মেইন অৰিজিন দেৱালয়খন আছিলে তাৰ পৰা যেতিয়া দেৱী লৈ আহি পেলাই ইয়াত ঘূৰি যাবলৈ মানে দেৰি হৈ যায় সেইকাৰণে ইয়াতে থওঁতে এখন থান পাতি দিলে তাৰপিছত যেতিয়া 1835 মানত তাত সেই অতব্য জংঘল আছিলে অৰিজিন মন্দিৰটো য'ত আছিলে তাত অতব্য জংঘলৰ মাজত পূজা পাৰ্বণ চলি আছিলে গতিকে তাত মানে কি হ'ল এজন পূজাৰীক 1835 মানত ভালুকে খালত ইয়াৰ পৰা পূজা কৰিবলৈ তাত নোযোৱা হ'লত দেৱীয়ে সপোন দেখালে যে আপোনালোকৰ মোক পূজাত তহঁতে কিয় নিদিয়া হ'ল তেতিয়া পূজাৰীয়ে ক'লে যে তাত যেতিয়া আমাৰ পূজাৰী ভালুকে খাই পেলাইছে আমি কেনেকৈ পূজা কৰিবলৈ যাব পাৰিম যে তহঁতে মোক হেৰি কৰ চাৰিঙীয়াৰ থানভাগলৈকে মোক লৈ যা তাতে পূজা কৰ তেতিয়াই তাৰ পৰা কল্যাণীৰ অৰিজিন যি প্ৰতিমূৰ্তি ইয়ালৈ লৈ অহা হ'ল তাৰ যিখিনি সমল আছিলে আনুষংগিক কিবাকিবি ৰূপৰ বঁটা শিলিখা মণি বলিকটা এনেকৈ 1286 খ্ৰীষ্টাব্দৰ বলিকটা দা 1643 চুকৰ শিৱসিংহই দিয়া ৰূপৰ বঁটা শিৱসিংহৰ পত্নী ফুলেশ্বৰী কুঁৱৰীয়ে দিয়া শিলিখা মণি ৰূপৰ শিলিখা মণি আৰু এটা শতাৱলীয়া বুঢ়াগোহাঁয়ে দিয়া তাৰ ভৃংগাৰ ৰূপ আৰু সোণেৰে নিৰ্মিত বা ভৃংগাৰ ভোগজোৰা বুলি কোৱা হয় সেই সম্পদখিনি আমি ইয়ালৈ লৈ অহা হ'ল আনি পেলাই ইয়াতে সেই তেতিয়াৰ পৰাই পূজা পাৰ্বণ ইয়াতে আৰম্ভ হ'ল 1835 মানৰ পৰা এইটো তাৰপিছত যেতিয়া সেই তাত পৰিত্যক্ত হৈ সেই ঘৰটো থাকি গ'ল যেতিয়া 1950 চনৰ বৰ ভূঁইকঁপ আহিছিলে সেই বৰ ভূঁইকঁপত সেই মন্দিৰভাগ লৈ যোৱাৰ আগমুহূৰ্ততে তাৰ বাকী থকা বস্তুবিলাক আনি পেলাই এই দীপৰা পুখুৰীৰ পাৰতে নতুনকৈ 1952 চন মানত প্ৰথমতে মানে সিখন থানলৈ আনিছিলে নহয় একদম অৰিজিনখনৰ পৰা ইয়ালৈহে আহিছে দেৱী এতিয়া আমি যিখনত আছোঁ ইয়ালৈ আহিছিলে তাৰপিছত 50 চনৰ ভূমিকম্প যেতিয়া হৈ গ'ল একদম এখন পৰিত্যক্ত হৈ থকাখন লৈ গ'লতো তাৰ সম্পদ যিখিনি থাকি গ'ল সেইখিনি আনি পেলাই দীপৰা পুখুৰীত পাৰত থকা এই দেৱালয়খন ডাঙৰ বুলি হয় আচলতে দেৱীৰ কোনো ডাঙৰ সৰু নাই ঘৰটোহে এইটো মানুহৰ মুখত তেনেকৈ ওলায় আচলতে সেইটো নহয় সেই ঘৰটোহে তাৰ ডাঙৰ একেগৰাকী কল্যাণীয়ে নহয় জানো গতিকে সেই তেতিয়াৰ পৰা মানে সেই 1950 চনৰ পিছত সেইখন দেৱালয় প্ৰতিষ্ঠিত হৈছে আৰু তাত মানে ৰাজ সাহাৰ্যটো অলপ বেছিকৈ পাইছে সেইকাৰণে দেৱালয়খন জাক জমকতাৰে আৰু তাৰ পৰিসৰটো বহল আমাৰ ইয়াৰ পৰিসৰটো ঠেক মাটিকালি কম সেইটো কাৰণে আৰু ইয়াত ৰাইজৰ অনুদানেৰে গঢ় লৈ উঠিছে এই দেৱালয়খন
মতে আপুনি যিটো আখ্যান এটা গম পাইছিলোঁ আই কেনেকৈ ক'ৰ পৰা আহিছিলে তাৰ বিষয়ে অকণমান ক'বচোন। মানে এইটো আপোনাৰ কুষাণ বংশ বুলি আমি জানো। আচলতে কুষাণ বংশৰ এজন ৰজা মৃগয়া কৰিবলৈ গৈছিলে। মৃগয়া কৰিবলৈ গৈ ঘূৰি নহাত তেওঁৰ পুত্ৰ পিতৃক বিচাৰি গ'ল, ঘোঁৰাত উঠি গ'ল। যাওঁতে গাঁৱৰে এঘৰ মানুহত 4জনী ছোৱালীয়ে খেলি আছিলে। তেতিয়া সেই ৰজাৰ পুত্ৰৰ মন গ'ল তাৰে এজনী বিয়া পাতিবলৈ। গৃহস্থক গৈ সুধিলে, যাৰ ঘৰৰ চোতালত খেলি আছিলে সুধিলত ক'লে যে এই 3জনী ছোৱালীহে মোৰ, বাকী এজনী ক'ৰ পৰা আহে মই নাজানো, ইহঁতৰ লগত আহি খেলি থাকে। তেতিয়া বোলে এই 3জনীৰ দায়িত্বহে মই ল'ব পাৰিম, তাইৰ দায়িত্ব নোৱাৰোঁ ল'ব। তেতিয়া সেইজনে ৰজাজনে আকৌ সেই এই 3জনী নালাগে, এইজনী ছোৱালীহে লাগে, এই বুলি বিয়া পাতিব বিচাৰিলে। তেতিয়া তেওঁক সুধিবলৈ যাওঁতে তেওঁ পলালে, এওঁ খেদি গ'ল। খেদি গৈ থাকোঁতে সেই ছোৱালীজনীয়ে ভৰিৰ গেৰুৱাৰে গৰুহা মাৰি মানে মাটি ফালি দিলে, এটা গহ্বৰৰ সৃষ্টি কৰিলে। সেই গহ্বৰত তেওঁ সোমাই গ'ল। সোমাই যোৱাৰ লগে লগে ৰজাও সোমাই গ'ল, ৰজাৰ পুত্ৰও সোমাই গ'ল। সোমাই গৈ যেতিয়া গহ্বৰৰ মাজবাট পাইছে, তেতিয়া সেই দেৱীগৰাকীয়ে তেওঁৰ ডিঙিটো বেকা কৰি দিলে। ৰজাৰ পুত্ৰৰ ডিঙিটো বেকা কৰি দিলে বোলে। বেকা কৰি দিলত তেতিয়া কৈছে যে মই মানৱ কন্যা নহয়, মই দেৱকন্যা, মোৰ নাম কল্যাণী, তই মোক বিয়া পাতিব নোৱাৰ। গতিকে তোৰ ডিঙিটো পোন হ'ব তেতিয়াহে যদি তই মোৰ নামত এটা মন্দিৰ বনাই দিব পাৰ। তেতিয়া মন্দিৰ বনাই দিব পাৰিম বুলি প্ৰতিশ্ৰুতি দিয়াত তেওঁৰ ডিঙিটো পোন হ'ল। তাৰপিছত এটা যোগ দিলে, দুডাল ইকৰাৰ এটা যোগ দিলে যে 2জন ব্ৰাহ্মণ তই কনৌজৰ পৰা আনি পেলাই মোক পূজা কৰিবৰ বাবে, আৰু মোৰ মন্দিৰৰ চাৰিওকাষে 4টা পুখুৰী খনাবি, আৰু মোৰ সেই মোক স্নান কৰাৰ যি ফুল, গাখীৰ, পানী এইখিনি গৈ এই পুখুৰীৰ মাজত ওলাবগৈ লাগিব। আৰু ঠিক তেনেকুৱাকেই পুখুৰী খনাইছিলে। কিন্তু প্ৰায়খিনি পুখুৰী ব্ৰহ্মপুত্ৰই লৈ গুচি গ'ল। বৰ্তমান দীপৰা পুখুৰীটোৱেই থাকি গ'ল। এইটো 20 বিঘা মাটিৰ পুখুৰী। সেইটো ৰাতিপুৱাৰ পৰা দুপৰীয়াৰ ভিতৰত খনাইছিলে 1000 বনুৱাই। সেইকাৰণে আচলতে পুখুৰীটোৰ নাম দীপৰ পুখুৰী। মানুহৰ মুখত পৰি পেলাই দীপৰা পুখুৰী হ'লগৈ দীপৰ পুখুৰীৰ পৰা। গতিকে সেই পুখুৰীটোৰ লগত ব্ৰহ্মপুত্ৰৰ লগত সম্পৰ্ক আছে। আগৰ আছিলে ফুল তুলসী গৈ নদীৰ মাজত, পুখুৰীৰ মাজত ওলাই যায়, এতিয়া সেই বাটকেইটা বন্ধ কৰি দিলে। আৰু সেইখিনিয়ে আৰু এতিয়া আগৰ যিখন প্ৰথম থান হৈছিলে সেইখন এতিয়া তাত নাই চাগে ন? নাই, সেই ব্ৰহ্মপুত্ৰৰ বুকুত, ব্ৰহ্মপুত্ৰই লৈ গ'ল। 1950 চনৰ বৰ ভূঁইকঁপ আহিছিল তেতিয়াই সেইখন পূৰা খহাই তাৰ পৰা এতিয়া তাৰ বস্তুখিনি ইয়াতে সংগ্ৰহ কৰি ৰখা হৈছে ন? দুখনৰ ভিতৰত আছে। আৰু মেইন অৰিজিন মানে কল্যাণীৰ প্ৰতিমূৰ্তি ইয়াতহে আছে। সেই ভাগত মানে অন্য দেৱ দেৱীৰ মূৰ্তি আছে, আৰু প্ৰতিমূৰ্তি তেখেতৰ ইয়াতে আছে। ধন্যবাদ থাকিলে ইমানখিনি আমাক জনোৱাৰ বাবে। তেখেতলৈ পুনৰ আমি ধন্যবাদ জনাই আৰু কিছুমান কথা জানিবলৈ চেষ্টা কৰিম। তাৰপিছত এনেদৰে আমি আকৌ যিখন ডাঙৰ থান বুলি কয়, আচলতে ডাঙৰ নহয়, দীপৰা পাৰত যিখন আছে, দীপৰা পুখুৰী পাৰত, সেইখন থানলৈ আহিলোঁ। আহি আমি এনেদৰে গাড়ীৰ পৰা নামিলোঁ। ইমান ধুনীয়া লাগিছে ন গেটখন। আগত এবাৰ আহিছিলোঁ, কিন্তু তেতিয়া সম্পূৰ্ণ হৈ উঠা নাছিলে। এতিয়া একদম কমপ্লিট হৈ গ'ল গেটখন। বৰ ধুনীয়া লাগিছে এইখন, আপোনালোকে দেখিছে। আহকচোন আমি ভিতৰলৈ যাওঁ। এয়া আহিছে ভণ্টি তীখাৰাণী, ছোৱালী আৰু আমাৰ শ্ৰীমতী। আমি ভিতৰলৈ যাওঁ এনেদৰে। বৰ ধুনীয়া লাগিছে ন গেটখন সঁচাকৈ। ভিতৰতে চাকি ধূপ আমি লৈ লওঁ, লৈ পেলাই ভিতৰত চাকি ধূপ জ্বলাই আপোনালোকক দেখাম কি হয় কি নহয়। এনেদৰে আমি চাকি ধূপ লৈ ল'লোঁ, আইতাগৰাকীৰ পৰা লৈ ল'লোঁ। আচলতে এটা কথা ভাল লাগিছে দেই, মহিলা হৈও এনেকৈ নিজকে স্বাৱলম্বী কৰি যি ব্যৱসায় কৰিছে, সেইটো কাৰণে সঁচাকৈ বহুত ভাল লাগিছে। আমি আইতাৰ দোকানৰ পৰা চাকি ধূপ তেল সকলো লৈ পেলাই আমি ভিতৰলৈ যাবলৈ লৈছোঁ। ইয়াতে ইমান পক্ষী আছে, পাৰ চৰাই, ৰাজহাঁহ ঢেৰ দেখিবলৈ পোৱা যায়। আচলতে ইয়াত চৰাইৰ কাৰণে আচলতে খাদ্যও ঠিকমতে পোৱা যায়, বুট মগু এইবিলাক দি থাকে যে সকলোৱে, সেইটো কাৰণে আচলতে বহুত চৰাই ইয়াত আহে। বিশেষতে ৰাজহাঁহখিনি দেখি বহুত ভাল লাগে। এইবাৰ কিন্তু অলপ কম দেখিছোঁ, যোৱাবাৰ বহুত ৰাজহাঁহ দেখিছিলোঁ। এতিয়া আমি চাকি ধূপ জ্বলাই লওঁ, ভিতৰলৈ যাওঁ। এয়া সেৱা কৰি আমাৰ শ্ৰীমতী সোমাইছেগৈ, ছোৱালীও সোমাইছে। যাওঁ ভিতৰলৈ।
দেখিছে মন্দিৰৰ ভিতৰ ভাগ ইমান ধুনীয়া লাগিছে, বহুত ধুনীয়া লাগিছে। ইমান স্পীডত গৈ আছে যে একদম বা ৰাজধানী এক্সপ্ৰেছ যোৱা দি গৈছেগৈ দেই, দেখিছেনে? পূৰা একদম গোটেই ৰাজধানী এক্সপ্ৰেছ যোৱা দি গৈছেগৈ। হ'ব ব'লা ফটাফট। এতিয়া আহিলোঁ এনেদৰে ইয়াত চাকি ধূপ জ্বলাই লওঁ। ইয়াত ভিতৰত মন্দিৰৰ ভিতৰত যিহেতুকে চাকি ধূপ জ্বলাবলৈ নিদিয়ে, তাতে জ্বলাব লাগিব। তালৈকে আমি যাওঁ, তাত চাকি ধূপখিনি জ্বলাই আহি আকৌ ইয়াত সেৱা সৎকাৰ কৰি তাৰপিছত যাম আৰু। আমি প্ৰথমতে ইয়ালৈ আহিছিলোঁ চাকি ধূপ জ্বলাবলৈ, কিন্তু এতিয়া গম পালোঁ বোলে ইয়াত চাকি ধূপ প্ৰথমতে জ্বলাবলৈ নিদিয়ে। প্ৰথমতে তাত গৈ পেলাই অৰ্চন কৰি আনিব লাগিব, তাৰপিছতহে ইয়াত আকৌ জ্বলাবলৈ দিব। এনেদৰে চাকি ধূপ জ্বলাবলৈ বুলি আকৌ মন্দিৰলৈ আহিলোঁ। ইয়াত চাকি ধূপ জ্বলাই ল'লোঁ। জ্বলাই লোৱাৰ পিছত আমি ভিতৰ ভাগলৈ যাম। এয়া গণেশ মূৰ্তি দেখিছেনে? সঁচাকৈ বৰ সুন্দৰ লাগিছে। আচলতে সকলো পূজাৰ সৰ্বপ্ৰথমতে গণেশক পূজা কৰা বুলি কোৱা হয়, সেইকাৰণে চাগে সন্মুখ ভাগতে ৰাখিছে। ভাল লাগিছে, বহুত ধুনীয়া লাগিছে মূৰ্তিভাগ। আগৰবাৰ আহোঁতে ইমানখিনি দেখা নাছিলোঁ, এইবাৰ কিন্তু সঁচাকৈ দেখি বহুত ভাল লাগিছে। আমাৰ ভণ্টি তীখাৰেও চাকি জ্বলাই লৈছে। তাৰপিছত আমি ভিতৰলৈ যাম। তাত মাৰ চৰণত আৰতি কৰি ল'ম। কৰি লোৱাৰ পিছত আকৌ আমি যিকণৰ পৰা ঘূৰাই পঠিয়াইছিলে তাত আমি চাকিখিনি জ্বলাবগৈ লাগিব। এনেদৰে আমি ভিতৰলৈ আহিলোঁ। এয়া ভিতৰলৈ যোৱাৰ পিছত দেখিছে যথেষ্ট ভিৰ। আজি মাৰ চৰণৰ বহুত দূৰ দূৰণিৰ ভক্ত আহিছে, যথেষ্ট ভিৰ। আমি এনেকৈ ৰৈ দিবলগীয়া হৈছে অকণমান, যিহেতুকে আগতীয়াকৈ অহাখিনি সোমাই আছে। পাৰ বা ছাগলী এনেকৈ দান কৰিছেহি। তাৰপিছত আমি এনেদৰে লাহে লাহে আৰু ঠেলা হেঁচা কৰি ভিতৰলৈ সোমালোঁ আৰু। মই সোমালোঁ যদিও ইহঁত সোমাব পৰা নাইকিয়া ৰখি আছে। আহিছে বহুত মানুহ ৰৈ আছে সেৱা কৰিবৰ বাবে, দেখিছে চাগে। সঁচাকৈ কিমান ধুনীয়া লাগিছে দেখিছে ভিতৰ ভাগ। বহুত পুৰণা ঐতিহ্যমণ্ডিত মন্দিৰ বুলি ক'ব পাৰি। থান, আই থান, বহুত পুৰণা কলীয়া। কিন্তু জনামতে এই থানভাগ ইয়ালৈ নতুনকৈ বনাইছেহে, কিন্তু আগতে যি ব্ৰহ্মপুত্ৰ পাৰত আছিলে বুলিয়ে কৈছে। সেয়া আগৰখিনিত আমি সকলো শুনি আহিছোঁ। আৰু আচলতে ইয়াত যিটো দ্বীপৰা পুখুৰী বুলি কয়, আচলতে এইটো ৰজাৰ দিনত দুপৰীয়া ভাগতে খন্দৰ কাৰণে দুপৰীয়া পুখুৰী আছিলে, কিন্তু মানুহৰ মুখ বাগৰি দ্বীপৰা পুখুৰী হ'লগৈ। তাত আমি জানিব পাৰিছোঁ এইখিনি কথা। আচলতে পূজাৰীৰ মুখে বহুত কথা জানিলোঁ। এয়া আমাৰ এতিয়া পূজাৰীয়ে আমাৰ চাকি ধূপ এয়া মন্ত্ৰৰে উচৰ্গা কৰি দিলে মাৰ চৰণত। আমি তাৰপিছত চাকি ধূপ জ্বলোৱাৰ পিছত আকৌ আমাৰ হাতত এনেদৰে ধাগা বান্ধি দিলে। ধাগা বান্ধিবলৈ দিলোঁ আমি তেওঁক, ধাগা বান্ধি দিলে। তাৰপিছত সকলোৱে মিলি এনেকৈ ধাগা বান্ধি ল'লোঁ। ধাগা বান্ধি লৈ পেলাই আমি পুনৰ বাহিৰলৈ আহিলোঁ। ইয়াতো এনেদৰে সেৱা সৎকাৰ কৰিব পাৰে। ইয়াৰ ভিতৰভাগো দেখুৱাই দিছোঁ অকণমান। ইয়াতো মা, কালী মা আৰু দেৱী মাৰ ফটো আছে। ইয়াতো এনেকৈ সেৱা সৎকাৰ কৰিব পাৰে। তাৰপিছত আমি এনেদৰে ইয়াত মাৰ চৰণত চাকি জ্বলাই আকৌ ইয়াতো আৰতি কৰি ল'লোঁ। কৰি লৈ আমি এতিয়া ইয়াৰ পৰা ওলাই যাম বাহিৰৰ ফালে। সাংঘাতিক ঘটনা ঘটি গ'ল, যিটো ক'বলৈ হয়তো বেয়াও লাগিছে আৰু হাঁহিও উঠিছে। দাদা এজনক লগ পালোঁ। তেখেতৰ লগত সাক্ষাৎকাৰ লওঁতে মোৰ মাইকটো বন্ধ হৈ থাকিলে দেই। দাদাজনৰ নাম ময়ে কৈ দিছোঁ, খনীন্দ্ৰ শৰ্মা, তেজপুৰত ঘৰ। তেখেতক লগ পালোঁ, তেখেতৰ লগত কথা পাতিলোঁ। তেখেত প্ৰত্যেক বছৰে বোলে ইয়ালৈ এবাৰ আহে, বহুত ভাল লাগে, মাৰ চৰণত আহি বহুত ভাল পায়। এনেদৰে মনৰ কিছু কথা পাতিলোঁ। পাতি লাষ্টত তেখেতৰ পৰা আমি এনেদৰে বিদায় ল'লোঁ। কিন্তু এটা কথাই দুখ থাকি গ'ল, মাইকটো অফ হৈ গ'ল সেই সময়টোত। আচলতে আগলৈ চেষ্টা কৰিম এনেকৈ অফ যাতে নহয়, কোনোদিন এনেকুৱা এটা ভুল নহয় আৰু দ্বিতীয়বাৰ। বেয়া নাপাব, দাদাকো পুনৰবাৰ ক'লোঁ।
তাৰপিছত আমি এনেদৰে দীপৰা পুখুৰী যিটো আছিলে বুলি কৈছিলোঁ সেই পুখুৰীভাগ অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। আচলতে এইবিলাক ভাল কেমেৰা লাগে, মোবাইলত কৰা ভিডিঅ'ত ইমান ভালদৰে নুঠে, হ'লেও যি পাৰোঁ চেষ্টা কৰিলোঁ আপোনালোকৰ আগত। তাৰপিছত আমি মন্দিৰৰ পৰা এনেদৰে বাহিৰলৈ আহিলোঁ। ৰাতিপুৱা যিহেতুকে একো খোৱা নাছিলোঁ, ভোকো লাগিছে, গতিকে ভাবিলোঁ অকণমান চাহ তাহকে খাই লওঁ নেকি। এনেদৰে সেই মই হোটেলত সোমালোঁ, চাহ তাহ কিবাকিবি খাই ল'লোঁ আৰু খাই লৈ পেলাই পুনৰ আমি আকৌ যিখন থানত শৰাই দিছিলোঁ, সৰু থান বুলি কয়, তালৈ আহি তাত আকৌ সোমালোহি। আমাৰ দুজনীয়ে সেৱা কৰা ষ্টাইল চাওঁ, মন চাওঁ, এৰিছে নাই? ভণ্টি এফালে চাই দে অকণমান, ভণ্টি এফালে চাই দে অকণমান। পিঠাহঁতে জইন কৰিবলৈ সেৱা কৰিছে সিহঁত দুজনীয়ে, দেখিছেনে কাণ্ড বাৰু সিহঁতৰ? সঁচাকৈ আৰু দেই। ভিংগাৰ বুলি কয়। আহোম ৰজা দিনৰ সোণ এইটো। এইটো 16শ শতিকাৰ সোণ, এতিয়া নহয়। এইটো গাখীৰ আৰু পানী ভৰাই দেৱীক স্নান কৰোৱা হয়, দেৱীক স্নান কৰোৱা হয়। কিন্তু আমি নিত্য পূজাত ব্যৱহাৰ নকৰোঁ, দৈনিক পূজাত ব্যৱহাৰ নকৰোঁ। গা ধুৱাব হয় হয়, গা ধোৱা হয়। এইটো দৈনিক পূজাত আমি ব্যৱহাৰ নকৰোঁ, এইটো ব্যৱহাৰ কৰোঁ আমি মহাস্নানত, দুৰ্গা পূজা, কালী পূজাৰ যি মহাস্নান হয় তাতে আমি ব্যৱহাৰ কৰোঁ। তাৰপিছত এইটো বঁটা, এই বঁটাটো শিৱসিংহই দিছিলে, আহোম ৰজা শিৱসিংহই দিছিলে। এইটো 1643 হ'ব, দেখিছেনে? 1643 ইয়াত লিখা আছে, 1643। এইটো কল্যাণী গোসানীক মানে শৰাই সঁফুৰা পাতিবৰ কাৰণে শিৱসিংহই দিছিলে এইটো। আৰু এইডাল শিলিখামণি ৰূপৰ, এইডাল ৰূপৰ শিলিখামণি শিৱসিংহৰ পত্নী বৰ ৰজা ফুলেশ্বৰী কুঁৱৰীয়ে কল্যাণী গোসানীক দান দিছিলে, এডাল তেখেতে উপহাৰ দিছিলে। শিলিখামণি ন? ৰূপৰ শিলিখামণি শিৱসিংহই দিছিলে ন? শিৱসিংহই দিছিলে মা কল্যাণীক। আৰু এইখন বলিকটা দাত 1286 খ্ৰীষ্টাব্দত এইখন হাতীয়ে আনি দিছিলে আমাৰ দেৱালয়ত। হাতীয়ে বনৰীয়া হাতী আনি দিছিলে, বনৰীয়া হাতী আনি দিছিলে ন? 1286 খ্ৰীষ্টাব্দত আনি দিছিলে ন? হয় হয়। আমি সংৰক্ষণ কৰি ৰাখিছোঁ। এই দাখন আমি ব্যৱহাৰ নকৰোঁ, ব্যৱহাৰ কৰিলে ক্ষয় যাব, ভাঙি যাব পাৰে, কিন্তু আমি ইমান সংৰক্ষণ কৰি ৰাখিব পুৰণা বস্তু নহয় জানো? হয়। আৰু যথেষ্ট বস্তু আছিলে। 1935 চন মানত চোৰে চুৰ কৰি লৈ গুচি গ'ল, বহুত আছিলে। তেতিয়াতো মাটিৰ ঘৰ, বাঁহৰ বেৰ তেনেকুৱাহে আছিলে, ইমান চোৰৰ আৰু কি আছে নাজানো আৰু। মায়ে জানিব আৰু, মায়ে সাহস দিছে, মায়ে জানিব বাৰু। ঠিক আছে, ধন্যবাদ। শেষত আমি এনেদৰে প্ৰসাদ খালোঁ, ইয়াতে খিচিৰি খালোঁ, খাই আমি ঘৰলৈ যাবলৈ ওলালোঁ আৰু। অৱশেষত আমি এনেকৈ মাৰ চৰণত সেৱা জনাই সকলোখিনি জানি বুজি, যিমান পাৰোঁ জানি বুজি চেষ্টা কৰিলোঁ জানিবলৈ। তাৰপিছত আমি এনেদৰে বিদায় পেলিছোঁ আৰু ইয়াত যাবলৈ ওলাইছোঁ। ইয়াত চব আহিছে, গাড়ীলৈ যাওঁ। হেল্ল', আমি এনেদৰে ওলালোঁ এতিয়া ঘৰলৈ বুলি। বহুত ভাল লাগিলে, আপোনালোকো আহিব, বহুত ভাল লাগিব, চাব পাৰিব। আৰু বহুত মহিমাও আছে, যিহেতুকে মই প্ৰমাণ পাইছোঁ, যি ভাবে বোলে সকলো হৈ যায় বুলি কয়। বাকী একো ক'বলগীয়া নাই আৰু তেনেকুৱা। ভিডিঅ'খিনি আগবঢ়াম, যদি ভাল লাগে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে নতুন চেনেল আমাৰ এইটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আপোনালোকৰ আশীৰ্বাদ আৰু প্ৰেৰণাই আমাক আৰু নতুন ভিডিঅ' আগবঢ়াই যাব পাৰোঁ। এনেকৈ বহুত কথা কোৱা।